আকিবুল ইসলাম, হামিদুল ইসলাম। তো পোনপ্ৰথমে মই মহিবুল ইয়াৰ পাছতে জাহিদ ইছলাম, ইৰফান সূত্ৰধৰ আছে, ইন্দ্ৰজিৎ মিশ্ৰ, অৰুণা ৰায়, হাকিবুল ইছলাম আছে, জিদুল ইছলাম, অনুখাত্মক ভোগৰাগাঁও সমষ্টিৰ পৰা। ইয়াৰ পাছতে আছে আৰু এবাৰ গাই দিছোঁ মুস্তফা আলী, ৰজ্জাক আলী, চুৰাদ আলী, সুলেমান আলী, ৰফিকুল আলী, ৰুকছাদ আলী, হাতমুল ৰহমান, ওহিদুল ৰহমান, পদম শেখ, মাগুৰমাৰী গাঁও ৭ নং ভোগৰাগাঁও সমষ্টিৰে। এইটো পৰিৱৰ্তনৰ ঢৌ ওদালগুৰিৰ পৰা শ্ৰীৰামপুৰলৈকে ডেইলি আমাৰ দলত BTC অঞ্চলৰ ৰাইজে যোগদান কৰি আছে। আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই। আৰু আজি আমাৰ ABMCৰ প্ৰতিষ্ঠাপক নেতাসকল আমাৰ দলত যোগদান কৰিলে। ইয়াৰ মাজত আছে আমাৰ মহিবুল ইছলাম ডাঙৰীয়া আৰু সাইফুল হক ডাঙৰীয়া। তেওঁলোকৰ নেতৃত্বত আজি 300কৈ বেছি আমাৰ ৰাইজে যোগদান কৰিলে আৰু তেওঁলোকক আমি আদৰি ল'লোঁ। আৰু সেইকাৰণে আমি আশাবাদী যে পৰিৱৰ্তনৰ ঢৌ ইতিমধ্যে আহিছে। খালি ৰাইজে এতিয়া বাট চাই আছে যে দিনটো কেতিয়া হ'ব, নিৰ্বাচনৰ দিন কেতিয়া হ'ব। তো নিৰ্বাচন যেতিয়া হ'ব ৰাইজৰ যিটো আশা আকাংক্ষা পূৰণ হ'ব আৰু UPP দলে সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম, সেই কথাটোকে আজি নিশ্চিত কৰিলে। কিমান সংখ্যক 40টাৰ ভিতৰত যিটো আপোনালোকে 40টা, আমাৰ টাৰ্গেটটো হ'ল 30 to 35। ইতিমধ্যে 26 আমাৰ নিশ্চিত হৈ গ'ল। বাকী যিখিনি পাৰ্চেণ্ট অলপ কাম কৰিব লগা আছে আৰু আমি আশাবাদী 30 to 35 চিট আমি পাই সংখ্যাগৰিষ্ঠতা লৈ পেলাই আমি চৰকাৰ গঠন কৰিম। BPP আন পালে যে টিকেট দাবী কৰি আছে, আমি 74বাৰখনে চৰকাৰ বনাব, এইটো দাবীয়ে ৰৈ থাকিব। সিহঁতৰ দাবী কৰিছে, দাবীয়ে ৰৈ থাকিব। ৰাইজে ইতিমধ্যে পৰিৱৰ্তনৰ কাৰণে সিদ্ধান্ত লৈছে। তেওঁলোকে যিমান দাবী নকৰক কিয় এইবাৰ UPPL দল চৰকাৰ গঠন কৰিব, সেইটো হ'ল ৰাইজৰ আশা। নিৰ্বাচন হোৱা নাই কিন্তু ঠায়ে ঠায়ে হিংসাত্মক ঘটনা হ'ব ধৰিছে। যোৱাকালি পাটগাঁও অঞ্চলত সংঘটিত হ'ল। এইটো BPFৰ চৰিত্ৰ তেনেকেই। বিগত 15টা বছৰত BTC ৰাইজেও অশান্তিত ভুগিব লগা হৈছে। যেতিয়া নিৰ্বাচন আহে তেতিয়া অলপ বেছিকৈ হয়। ইয়াৰো ব্যতিক্ৰম নহয়। এইবাৰতো BPFৰ দলৰ তৰফৰ পৰা তেওঁলোকৰ উচতনিত বিভিন্ন ঠাইৰ সেই হিংসাত্মক কাৰ্যকলাপ হৈ আছে। যোৱাকালি আমাৰ পাটগাঁও তেনেকৈ হৈ গ'ল। শুই থকা মানুহক ঘৰত গৈ পেলাই আক্ৰমণ কৰিলে। সেইটো বেআইনীভাৱে আমাৰ দলৰ তৰফৰ পৰা গণতান্ত্ৰিকভাৱে আমি নিৰ্বাচনী যিবিলাক কাৰ্যকলাপ আমি কৰি আছোঁ, প্ৰচাৰ অভিযান ঘৰে ঘৰে যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ। কৰোণাৰ যিটো প্ৰট'কল সেইটো মানি পেলাই আমি কামটো কৰি আছোঁ। কিন্তু BPFে অন্যায়ভাৱে তেওঁলোকৰ অন্যায় অত্যাচাৰ চলাই আছে আৰু ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব। তেওঁলোকে যিমান গণ্ডগোল নকৰক কিয়, কিমান অত্যাচাৰ নকৰক কিয়, ৰাইজে এইবাৰ পৰিৱৰ্তনৰ ছাত্ৰত ভোট দিব। UPPলে চৰকাৰ গঠন কৰিব। দুখীয়া পাৰ্টি বুলি কথা নহয়। মোৰ মতে আজি হাগ্ৰামাৰ BPF দলটোৰ টকা পইচা আছে, তেওঁলোকে ধনী পাৰ্টি। কিন্তু আজি তেওঁলোকৰ 17 বছৰীয়া যি অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, গুণ্ডাগিৰি, সেইবিলাকৰ বিৰুদ্ধে আমি আজি সকলোৱে আজি এখন পৰিৱৰ্তন চৰকাৰ, সুস্থ সবল চৰকাৰ আনিম বুলি, দুৰ্নীতিমুক্ত চৰকাৰ কৰিম বুলি আমি আগুৱাই আহিছোঁ। অকল আমি আগুৱাই অহা বুলিয়েই নহয়, সমগ্ৰ বিটেৰীবাসীয়ে আজি পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন কৰিম, পৰিৱৰ্তন হ'ব, পৰিৱৰ্তন আনিম। আপুনি কি আশা কৰে, কিমান সংখ্যা লাভ কৰিব UPPL দলে? আজি চাওক, UPPL দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব 100%। থেংক ইউ। নহওক, মই চিৰাঙত মই প্ৰায় 14 বছৰ ABMCত কাম কৰিলোঁ। ABMCত কাম কৰি গোটেইখিনি জাতীয় কাম কৰাত অসম্ভৱ। চৰকাৰত থাকিলে যিকোনো কাম সম্ভৱ হয়। আৰু BTC চৰকাৰৰ 17 বছৰীয়া ৰাজত্ব কালত যিখিনি পাইছোঁ, নতুনকৈ ক'ব লগা আপোনালোকৰ একো নাই। BTCবাসী ৰাইজে চবেই গম পায় আৰু গম পাই পেলাই চবেই আজি যিহেতু পৰিৱৰ্তন খুজিছে, সেই পৰিৱৰ্তনৰ লগতে আমিও যাতে পৰিৱৰ্তন কৰিব পাৰোঁ, পৰিৱৰ্তন সেইকাৰণে বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ এইবাৰ BPF চৰকাৰক উৎখাত কৰি পেলাই UPPL চৰকাৰ আমি গঠন কৰিম। এইটো খাটাং আৰু এইটো ৰাইজৰ মাজত একদম মেছেজ যাব লাগে, আমি একদম চৰকাৰ কৰিছোঁ, নিশ্চিত। এইখিনি
আজিৰ দিনত সংখ্যালঘুসকল বিভিন্ন সময়ত বঞ্চিত হৈছে বুলি অভিযোগ আহে এই ক্ষেত্ৰত কি ক'ব বিচাৰে আপুনি? কথাটো হয়, আমাক প্ৰতিটো দলেই মানে প্ৰতাৰণা কৰিছে। কেতিয়াবা যিহেতুসকলে মানে কয় ৰাজনীতিত কথাখিনি ওলট পলট হয় বুলি, এইখিনি বিভিন্ন আপোনালোকৰ মিডিয়াৰ জৰিয়তে প্ৰকাশ পায়, কিন্তু কথা আচলতে এইটো নহয়। জানি বুজি পেলাই আমাৰ সংখ্যালঘুৰ ৰাইজখিনিক মানে প্ৰতাৰণা মানে কৰে চৰকাৰে। কিন্তু বিগত দিনত এইবিলাক চাই পেলাই আমি ABMCৰ যিসকল ফাউণ্ডাৰ, যিসকল প্ৰাক্তন, চবেই মিলি পেলাই আমি সেইকাৰণে পৰিৱৰ্তন আনিব বিচাৰিছোঁ আৰু আমি এক্টিভ ৰোলত আছোঁ আৰু আশা কৰিছোঁ UPPL দলে এইবাৰ আমাৰ সংখ্যালঘু ৰাইজক কোনো ধৰণৰ প্ৰতাৰণা নকৰে। থেংক ইউ।